নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আজি বহু দিনৰ মূৰত আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' দিওঁ বুলি। কি ভিডিঅ'টো চাই থাকক আমাৰ ভিডিঅ'টো, নহ'লেতো আপোনালোকে পাহৰিয়ে গৈছে কিজানি, বহুত দিনেই হ'ল। এতিয়া আমি আহি আছোঁ আমাৰ গাঁৱৰ ধুনীয়া ৰাস্তাটোৱেদি, দেখিছেনে? ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ, ব'লক। এতিয়া আমি পাইছোঁহি আৰু দেখিছেনে, ছোৱালীজনী চুলিখিনি ইমানেই বেছি দীঘল হৈ গৈছে যে গৰমত তাই ইমান কষ্ট পাইছে। সেয়েহে ভাবিলোঁ আজি কটাই আনোগৈ, যিহেতুকে আজি মই হাজবেণ্ডৰ ঘৰলৈ যাবগৈ লাগিব। হাজবেণ্ড আহিলে, তেখেত 2 মাহৰ মূৰত আহিছে। এইবাৰ যথেষ্ট সোনকালেই আহিছে, আগতে অলপ দেৰি হয়। আমি এতিয়া পাইছোঁহি, আইতাক ৰৈ আছে। আমি নামি লওঁ, তাৰপিছত তাইনো কি ৰিয়েক্ট কৰে আপোনালোকক দেখাই আছোঁ। চুলি কাটিবলৈ দিয়ে নে নিদিয়ে, আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰিছে এইটো? তাই ভাত খাওঁতে মোৰ অভ্যাস হৈছে। এইবাৰ বহুত বেছি আমনি কৰা নাই। এবাৰ কাটিছিলোঁ 3 মাহমানৰ আগত, যথেষ্টখিনি আমনি কৰিলে। হাজবেণ্ডৰ ওচৰৰে ল'ৰা এজনে কাটি দিছিলে। খুব গান শুনাবলগীয়া হ'ল, নাচিবলগীয়া হ'ল। এইবাৰ একো কৰা নাই বাৰু এতিয়ালৈকে। সেইকাৰণে মাহীয়েক, আইতাক চবকে লৈ আহিছোঁ। সিহঁতি নহ'লে কাটিব নোৱাৰোঁ যে, সেইকাৰণে মই মা ঘৰত থাকোঁতে কাটি লৈ যাওঁ বুলি ভাবিছোঁ। তালৈ গ'লে ধৰিবলৈ মানুহ নাইকিয়া হয়, আৰু ইয়াতো এতিয়া দেউতাক অহাৰ কাৰণে লৈ আহিবলগীয়া হৈছে। নহ'লে মই তাইক, আপোনালোকে দেখিছে, তাইক নিনিয়াকৈ মই এনেই নিতাইলৈ আহোঁ। তাইক লৈ আনিব মই নোৱাৰোঁ, কোচত যথেষ্টখিনি গধুৰো হয়। আৰু এতিয়া দেখিছেনে, ইমান আমনি চামনি কৰা নাই, অলপ ফুচলাই মেলি দিছে। কিনাৰতে আছে পিউজৰ মাক, আগতে আমি পঢ়া স্কুলখনৰে অভিভাৱক আছিল। এতিয়া তেখেত আহি অলপমান ফুচলাই গৈছে। মানুহগৰাকীও অৱশ্যে অলপ ধেমেলীয়াই। এতিয়ালৈহে অকণমান আমনি পাইছে, ছাইডবিলাক কাটিবলৈ কৰা নাছিলে বাৰু। এতিয়া অকণ বেয়া পাইছে, ছাইডবোৰ মিলাবলৈ নিদিছোঁ। কিমান যে ফুচলাবলগীয়া হৈছে, ইটো সিটো যি টি দেখুৱাবলগীয়া হৈছে। প্ৰথম অৱস্থাত একো কোৱা নাছিল, পাছলৈ অকণমান আমনি লাগিছেগৈ আৰু তাইও। সিমানে থলে আৰু লৰাই কাটিব, সমানটো নোৱাৰিছে। এই দেবাচিছে যিডোখৰলৈকে সোমোৱাই দিলে, সেইটো সোমাই থাকিলা হ'বনে? কাটি মেলি আমি এতিয়া ঘৰলৈ বুলি আহিছোঁ। কৈছোঁৱেই আজি হাজবেণ্ডৰ ঘৰলৈ যাবগৈ লাগিব। সেয়েহে তাইক এতিয়া গা পা ধুৱাই মেলি আমি আকৌ ওলাবগৈ লাগিব। চুলিখিনি কাটি দিলে যথেষ্টখিনি মুকলি লাগিছে, তাই গৰমৰ পৰা ৰক্ষা পাব নিচিনা লাগিছে। সেয়েহে কাটি থৈ আহিলোঁ। আজি 2 মাহৰ মূৰত ঘৰলৈ যাবলৈ ওলাইছোঁ। দুখ লাগিছে বাৰু, কিন্তু মই কৈছোঁ মই নেদেখাওঁ, হাঁহিয়ে থাকোঁ আৰু। যাওঁগৈ দেই, যাওঁগৈ আৰু। সেইজনী সেইডোখৰ অকণমান খোজকাঢ়ি আহিছোঁ ছোৱালী আইতাকৰ লগত। এইকেইজনী ছোৱালী লৈ থকা বান্ধৱীকেইজনী। যাওঁগৈ আৰু। বাই বাই, তুমি যোৱাগৈ দে। বাই বাই, বাই বাই। লৈ যোৱাগৈ।
নাই কন্দা এনেকৈ চুলি কাটোতে মই ধৰিলোঁ মই গা ধুবলগীয়া অঁ কটাই আনিলোঁ কোনটো কল থকা অঁ ইয়াত কলে থকা আছিলে যে নাই এতিয়া দি দে মোক নালাগে টাইম নালাগে এনেই পেকেট দেখিলে লাগে অঁ তেওঁ থকালেই পইচাটো ইমান জোৰত ধৰিছে অথনি অঁ ইমান সময় নাই খা চবকে দি পইচা নিদিয়ে ধুনুকে শুই থাকিলে কান্দি নাথাকিবা দেই ৰাতি চাই থাকিবি দেই কবি ল'ব উপনি আছে নি চাবিচোন বহিব লাগে যায়ে দে এইটো দি দিছে ৰাস্তা দিটো বাই বাই গাড়ীখন দিয়া গাড়ীখন গ'লে গাই দিয়া ধুনুকে গাই দিয়া নামো গাই দিয়া আকৌ গাই দিয়া আকৌ নেখায় হাতখন ডিমৌ চাৰিআলি পাইছোঁহি আগতে যথেষ্টখিনি ভিৰ থাকে চাৰিআলিটো দুইফালে গাড়ী পাৰ্কিং কৰি দিয়ে বেটেৰী পাৰ্কিং কৰি দিয়ে টি পাৰ্কিং কৰি দিয়ে কিন্তু এতিয়া ন' পাৰ্কিং লগাই দিলে যথেষ্টখিনি মুকলি হৈ গৈছে আহিবলৈ এতিয়া সুবিধা হৈছে অকণমানৰ আহি পাইছোঁহি কমেও 7:30 বাজিলে গড়ি হাগত ল'বলগীয়া হ'ল এতিয়াতো ৰুম চাফা কৰিব লাগিব এবাৰ আকৌ আগতে তেওঁ চাফা কৰিবলৈ আনিবলৈ যায়
এইবাৰ আকৌ চব এৰি থৈ গৈছে কিমান নাজানো আৰু চব কৰি থৈ মেলি চাফা কৰিয়ে কিমান কৰিব লাগিব আজি মই এতিয়া হেৰি কৰিবলগীয়া আছে এতিয়া চব কৰি মেলি আজৰি হৈ ল'লোঁ বিচনা পত্ৰ পাৰি ল'লোঁ পৰ্দা লগাই ল'লোঁ আপোনালোকক আগতে দেখাইছোঁ মই ঘৰটো কৰিব যাওঁ 2 মাহ নাই প্ৰফেক্ট অৱস্থা নাইকিয়া হৈছে কৈছে দেউতাকে আগতে একদম চাফা কৰি থৈছে এইবাৰ কি হৈ গ'ল ছোৱালীৰ মুখত একদম গৈ ঘৰ পালেগৈ আজি এতিয়া এই আইতাহঁতৰ লগত ভিডিঅ' কল কৰি আছোঁ বেয়া লাগিছে তাতো আইতাহঁতে মানুহলৈকে থৈ আহিলোঁ তাত এতিয়া নিজান হ'ব গোটেই গাঁৱত দেখাইছোঁ আপোনালোকক গোটেইখন ওলাই আহিছে গোটেই চাগে মানে সন্ধিয়া দিলে তাই চবৰ লগতে থাকে আজি ভিডিঅ'টো ইমানেই যিসকলে শেষলৈকে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহিম বাই 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 কৈ দিয়া বেটা বাই 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 এইটি বাই 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 কৈ দিয়া এইফালে বাই বাই কৈ দিয়া